অ মা গুড रोना बाकी है यो पल्लू है वेलकम बैक टू माई चैनल इमराज वर्ल्ड एफसी तो गाइस आज एक नतुन भिडिओ ले आपनालोक स्वागतम जानाइছো সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল মোৰ খবৰ ভাল আৰু স্টাर्ट करो আকৌ ভিডিওটো তো মায়ে আছে এতিয়া শুই বাজিছে অকল মোবাইলটো বান্ধি আকৌ বাজিছে এতিয়া 8টা তো মায়ে এতিয়া শুই আছে ব্লগ জগাম অ মা গুড এতিয়ালৈকে উঠা নাই যে 5টাত উঠিবলৈ আপুনি এ মই বোলে জগাই দিয়া নাই জগাই দিছোঁ তো কেইবাৰ জগাইছোঁ হৈছে দে দেখিছে গাইজ ইমান মিছা কথা কয় জগাই দিয়া নাই মই জগাই দিছোঁ কৈ কৈ আপোনালোকক দুখাম ভিডিঅ'টো বনা নাই যে দেখিছে মিছা কথা মিছা মিছা মই জগাই দিছোঁ ये सो रहे हैं अभी क्या हाँ दे तो गाइस মোক কৈছে সৰি খঙাটো এৰি দিব তো এৰি দিও হক তো গাইস এৰি দিলোঁ সৰি খঙাটো আকৌ বলক हाँ बना अपनी गाने बनाना नहीं हाँ अपनी गाने बना अपनी गाने बनाना नहीं কি বাজে সুধি আছো কেলে ৰাগ উঠে মা কি কয় জানা উঠব 5টাত উঠ মই পুৰা জগাই দিলোঁ মা উঠ উঠ মই মুখত চুখাত নুধাকে আপুনি জগাইছোঁ আপুনি হাৰি নাপালি লাষ্টত উঠিম ৰ কয় হা সেইগিলা দি উঠিম ৰ বুলি কয় সিবাৰ কি কৰে জানা উঠিম ৰ তাৰপিছত যখন জগাব আহিছোঁ 6টা বজাত জগাতে কি কয় নুঠো কোৱা নাই নুঠো কৈছা দে সেই সদা মোৰ লেপটপটো নাহিছোঁ আকৌ লেপটপৰ কামখিনি गुसक बहुत भारी है कम से कम 2 केजी का होगा खाम এইটো কিহৰ গুড়া নাজানো নহয় কিহৰ গুড়া একবাৰ কৈ দিয়ক বাৰু এইটো ক এইটো বৰা চাউলৰ গুড়া Once more, please. এইটো বৰা চাউলৰ গুড়া বৰা ধান চাউল আৰু তাৰপিছত গুড়া হয় নেকি গুড়া হৈছে এইটো গুড়া বৰা চাউলৰ গুড়া এইটো বলক খাও 1 2 खत्म हो गया खा हॉल मार ओ पैसा लाइन में चला गया तो इस खा हॉल मार तो এতিয়া সিনটো কি এই যাব লাগিব স্কুলত মানে অ্যাসাইনমেন্ট দিব লগা আছে তো যাম অলপ পিছত এতিয়া কেইটা বাজে এতিয়া বাজে 9টা ঠিক আছে তো 9টা 10 হল তো 11টা মানত যোৱাৰ প্ল্যান আছে তো যাও মই এতিয়ালৈকে অ্যাসাইনমেন্ট লেখা হোৱা নাই চাওক ভাই এই চাওক
এছাইনমেণ্ট লেখা বাদ দি আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ মই ভিডিঅ' তো গাইজ ঠিক আছে অলপ এতিয়া লিখোঁ লিখি না আপোনালোকৰ লগত ঠিক আছে আকৌ এবাৰ এতিয়া বোলে যাব লাগে মই দোকানত দোকানত জানিব লাগে কি লাগব মা চেনি আৰু চাহৰ পাত আৰু দালি আৰু ৰিফাইন তো দেখা পালে চেনি চাহপাত দালি আৰু ৰিফাইন আৰু এমুঠিমান নাটক তো বলক আনিবলৈ যাওঁ চেনি চাহপাত দালি আৰু ৰিফাইন মই পাহৰি যাম মই চেনি চাহপাত দালি আৰু ৰিফাইন চেনি চাহপাত দালি আৰু ৰিফাইন চেনি চাহপাত দালি আৰু সুধিলোঁ কি কৰি আছা তাৰমানে ফটো তুলবি পল্লুৱে তো বোলক যাই আছোঁ চাইকেলেৰে আনিবলৈ চেনি চাহপাত দালি আৰু ৰিফাইন মনত আছে চেনি চাহপাত দালি আৰু ৰিফাইন বলক এতিয়া ডাইৰেক্ট ঘৰত লগ পাম ঠিক আছে এয়া গাইছ আহি পালোঁ এতিয়া এইটো চাওক বস্তু আৰু মই চাইকেলখনতে এটা কাম চলি আছে সেইকাৰণে নিয়া নাই তো এয়া চাব পাৰে ইয়াতে বস্তুটো অলপ বেলেগ ধৰণৰ মই যাই আহিছিলোঁ চেনি চাহপাত দালি আৰু ৰিফাইন আনিব সেইটো কবিটোকৰ পৰা আহিল এটা এক্সেপশ্যনেল আছিল আৰু দেউতাই দিলে এতিয়া আহি পালোঁ মা এইটো আহি পালোঁ তো মই লেখা বাতি মই গৈছিলোঁ বস্তু আনি এতিয়া লিখিব লাগিব চেলেংগে থৰাছা মই ৰেডি হ'লোঁ যাবৰ কাৰণে স্কুলত কৈছিলোঁ নহয় এছাইনমেণ্ট আছে বুলি অলপ যাওঁ মানে অলপ দেৰি হৈছে সেইকাৰণে যাবলৈ ওলালোঁ তো অলপ টাইমটো মানে চেঞ্জ হ'ল 11:30 যোৱাৰ কথা আছিল তো 11:30 যোৱাৰ কথা আছিল তো যাব ওলালোঁ অলপ যাওঁ এতিয়া স্কুলত এয়া চাওক মোৰ মোজাৰ অৱস্থা ফাটি গৈছে আৰু ইপাত মোজা বেলেগ ইপাতৰ যিটো জৰা আছিল সেইটো হেৰাইছে ইপাতৰ যিজন জৰা আছে সেইটো হাৰিছে মানে দুটাৰে ৱাইফৰ লগত ব্ৰেকআপ হৈ গৈছে সেইকাৰণে হাৰাইছে তো সেই দুটা কম্বাইন কৰি পিন্ধি দিছোঁ ভিতৰত থাকিব জোতাৰ খেলা কোনে গম পাব লগ কিন্তু नहीं ऐसे नहीं ठीक है ऐसे 3 2 1 देखा कैसे पहना मैंने लेजेंड हुआ ही पहनूंगा ऐसे साइकेल যাম এতিয়া তো স্কুলত লগ পাম এতিয়া গৈ আছোঁ এই মানে এটা লগ এটাৰ ঘৰত মানে তাক লৈ আহিব লাগে বোলে তো এনেকৈ গৈ আছোঁ গৈয়ে থাকোঁ এনেকৈ যাই আছোঁ তো অলপ আৰু যাব লাগিব তো এনেকৈ যাম আৰু সেইফালে গৈ আছোঁ আকৌ মানে যাই আছোঁ তো আগতে এইটো ক'ব লাগিছোঁ এইটো চাওকচোন এই কি বেহৰৰ খেতি বা কি গন্ধ কি মজা গন্ধ বেহৰৰ খেতি গন্ধটো ভাল না ওচৰতে গ'লে বহুত ভাল লাগে বাকী ভাল লাগে আকৌ আৰু ইফালে যাই আছোঁ সেইটো তাৰ ঘৰ তো ব্লক সেইটো তাৰ ঘৰ তো ইফালে ব্লক পাল এইটো হাৰামৰ বাচ্চা চাইকেল কি হ'ল হা কি কেলে আকৌ দেখো তোকে ভিডিঅ' কৰিছোঁ কেলে আকৌ দেখো নলওঁ বুলি কৈছে একবাৰে হা ফোন কৰিছিলি মেমক নেকি খঙত কৈছে মানে মোৰ কেনেকৈ ল'ব মোৰ কি কৈছিল কত ইনডেক্স ডাবল দুইবাৰ লিখছোঁ নহ'লে হৈ গ'ল হয় এক পেজ এলাও হয় না এলা এক পেজ মোৰ শৰ্ট কৰি আছে পেজ আন চং দিছে এটা পেজ শৰ্ট হ'ল দুইটা এক্সট্ৰা ইউজ হ'ল কিবা এটা শৰ্ট হ'ল কিনিব লাগিব এটা কিনি কিনে তাতে লিখি কিনে তাৰপিছত দিব লাগিব এটা इस बंदे को देखो इसको आराम से बॉर्डर डिजाइन बना हुआ है वीडियो में तो बॉर्डर डिजाइन ऑप्शन के ओए कोन आई बात दे इनके दिबा लगे इनके दिबी बॉर्डर डिजाइन तो ना था कोई कट पेंसिल जास्त दिबी ये को बोला भाई नहीं यार डिजाइन बनावा काय जाबो ई डिजाइन बनावा गेल तो शेष हो जाबी मते के दिबा था कोनता हां
আৰু এইকেইদিন মানুহৰ ভিৰ ৰেচন কাৰ্ডৰ হেৰি বনাব ৰেচন কাৰ্ড বানি আছে বা আমাৰ এইখিনি যে ভিৰ মই গ'লোঁ 15 টকাৰ ৰিচাৰ্জ এটা কৰিব নাই নৰে ৰিলিফে নাই একজনে মানুহ বাপ্পা ভিৰ লাইন লগাই না হৈছে কিন্তু মোক দেখাবলৈ এখন নাই ওলাই গৈছে তোৰ আৰু কিয় কলি যাব লাগিল তই ভয় নাখাত যি হ'ব দেখা যাব ভয় খুৱাই দিছে ক এইবাৰ কি কোৱা ক ये बंदा जो है ना ये बंदा आज उसके पिछवाड़े में आग लगी है वैसे मेरी भी लगी है वो अलग बात है लेकिन इसकी बहुत ज़्यादा लगी है एक भी नहीं दिया इसने अभी मैं जो है ना वो पूरा दे रहा है स्टिक फाइल कि ना नहीं हसी दे वो कर पे लबी हाँ তাই লৈ আছে ষ্টিক ফাইল আৰু ইয়াতে CCTV এইটো মই দেখিছোঁ ললি কেইখন পেজ দিল না এই ওপৰতে ল না বায়লজিখিনি আনছা বায়লজি আনা নাই হয় মই লেখাই হোৱা নাই বায়লজি আনি কি মই আজি এটা হ'লে দিম সৰি মই লেখা হৈছে ছবি আঁকা নাই লেখা আৰম্ভ হৈছে একজন আৰু লিখি আছে গাইজ খালোঁ যিহেতু অলপ ভাল লাগি আছে ইয়াৰ মুখখন চাব পাৰে বহুত সুখী বহুত সুখী কিবা ক'ব নেকি দাদা আপুনি একো নকওঁ এতিয়া একো নকওঁ প্ৰেক্টিকেল গোটেই দিন পিছত পাৰ্টি নে কি তো গাইজ পাৰ্টি কৰে বোলে আমাক আজি পাৰ্টি খুৱাব লাগিব খুৱাবিনে নাই হেৰি ছাৰ হাই কওক ছাবস্ক্ৰাইব কৰি দিম ভালকৈ ছাবস্ক্ৰাইব কৰিবা लाइक करो कौन बेटा सब्सक्राइब लाइक प्लीज तो गाइस ये मेरा बच्चा है रोना बाकी है कानवा बाकी है सर यार ये हमारा जूनियर हाय बोल दो यो सब्सक्राइब करने को बोलो अबे तेरा मार्क्स उतर साले नहीं है मेरा मार्क्स हाँ ये रहा देख लिया फेस रिवील हो गया देखा আহি পালোঁ ঘৰত তো এতিয়া অলপ চুলিখিনি কাটিব মানে কাটিব আৰু চুলিখিনি ডাঙৰ হৈছে তো যাওঁ ঠিক আছে হেল্ল' গাইজ আহি গ'লোঁ ঘৰত চুলি তুলি কাটি গা পা ধুলোঁ এইটো চাৰ্ট কেনে লাগিছে কমেণ্টত ক'ব চুলি কাটটো কেনে লাগিছে তো বাকী আৰু ক'ব লগা নাই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আকৌ আউটৰটো কৰি মাই দিয়াচোন তো গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক অলপ ছাপৰ্টো কৰক তো ভিডিঅ'টো এইখিনিতে সমাপ্ত আৰু তো আৰু कमेंट करवा दी कमेंट दियो केने लागছে बाय 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 तो मिलते हैं अगले वीडियो में तब तक के लिए बाय जय हिंद जय भारत जय आई ओहो